নমস্কাৰ। আজি আপোনালোকক গোস্বামী হেণ্ডলুমৰ পৰা ইউটিউব চেনেলটোৰ কাৰণে আমি কেইযোৰামান পিয়ৰ টচ কাপোৰ দেখুৱাম বুলি আপোনালোকক লৈছোঁ। আপোনালোকে আশা কৰিছোঁ চাব বুলি। এয়া চাওকচোন, এই যোৰাটো হ'ল আপোনাৰ এখন মেখেলা। কি ধুনীয়া, যথেষ্ট ফুল ধুনীয়াকৈ আছে। এইটো মিচিং ডিজাইনত বনোৱা হৈছে দেই। এই কাপোৰযোৰ গাত লৈ ল'ম নেকি? এয়া চাচোন, এইযোৰ এয়া আপোনাৰ মেখেলা এখন যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে, ডাঙৰ যথেষ্ট। আপোনালোকৰ এইটো ব্লাউজ পিচটো চাওকচোন, ব্লেক টচত মৰা হৈছে কাপোৰযোৰ। ধুনীয়া, যথেষ্ট ধুনীয়া কাপোৰ হয় এইযোৰ। চাওকচোন, এয়া ব্লাউজ পিচ। তাৰপৰা এইখন হৈছে আমাৰ চাদৰখন। চাদৰখন মাজত বুটা দিয়া হৈছে। এয়া চাদৰখন যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে। এয়া চাদৰ, মেখেলা, ব্লাউজ পিচ ধুনীয়াকৈ বনোৱা হৈছে। এই যোৰাটো আপোনালোকে যদি গোস্বামী হেণ্ডলুমৰ পৰা ল'ব বিচাৰে, তেতিয়া অনলাইন যদি ল'ব বিচাৰে, গোটেই অসমতে মই অনলাইন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে যদি মোৰ স্ক্ৰীণত মই নম্বৰটো দি দিম, তাত আপোনালোকে চাই পেলাই মোৰ লগত কণ্টেক্ট কৰিব পাৰিব হোৱাটছএপত। তেতিয়া আপোনালোকে মোৰ পৰা কণ্টেক্ট কৰি কাপোৰ যোৰাটো ল'ব পাৰিব। এই যোৰাটো চাওকচোন, এই যোৰাটো একদম গল্ডেন গুণাত মৰা আছে দেই। এই যোৰাটো সম্পূৰ্ণ গল্ডেন গুণাত মৰা আছে। চাদৰখন বহুত ধুনীয়া হৈছে চব। এয়া চাদৰখন যথেষ্ট ডাঙৰ হয়। ইয়াত সূতা ফুল কৰা নাই, অকল গল্ডেন গুণা ফুল কৰিছে। এয়া চাওকচোন, গুণা ফুলত দিছে, মাজত গুণাৰে বুটা বচা হৈছে। এজেড মানুহৰ কাৰণে এই কাপোৰযোৰ যথেষ্ট ধুনীয়া কাপোৰ হৈছে। এইখন মেখেলা হয়। এয়া এইখন মেখেলা হয়। এইটো চাওকচোন, ধুনীয়াকৈ বৰফি ডিজাইনত মাৰিছে ইয়াতে। এয়া ব্লাউজ পিচটো, এইটো ব্লাউজ পিচটো মাৰিছে। তাৰপিছতে আপোনাৰ পতি আছে, ইয়াৰ লগতে পতি আছে ন। এইটো চাওক, পতিটো যথেষ্ট ধুনীয়া হৈছে। পতিটো যথেষ্ট ধুনীয়া, ইয়াত গুণা কাম কৰি দিছে। এই যোৰাটো আপোনালোকে গোস্বামী হেণ্ডলুমৰ আমাৰ স্ক্ৰীণত আমি নম্বৰ দি দিম, তাত আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব। ৰেডত বনোৱা হৈছে, আমাৰ নিজা শালতে তৈয়াৰী। এই গোস্বামী হেণ্ডলুমৰ ইয়াতে তৈয়াৰী হৈছে এইযোৰ কাপোৰো আপোনালোকৰ ৰেডত বনোৱা হৈছে। চাওকচোন, এই কাপোৰযোৰ যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে। বণিকসকলে যথেষ্ট ধুনীয়াকৈ কাপোৰখিনি বনায়। আমাৰ আহল বহল 3 মিটাৰ দীঘলকৈ চাদৰখিনি বনোৱা হয়, আৰু মেখেলা 2 মিটাৰ, আৰু চাদৰখিনি হ'ল 3 মিটাৰ দীঘলকৈ। এইখন চাদৰ আপোনাৰ ৰেডত, এয়া ইমানখিনি ফুল মাৰিছে, ৰঙা সূতা, আৰু এয়া ৰেড, কাৰা ৰেডত এয়া বুটাটো দিছে। চাওকচোন, আপোনালোকে দেখিছেনে জানো। এয়া যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে। আমাৰ নিজা শালৰ কাপোৰ হয় এইকেইযোৰ। এইখন মেখেলা হয়। এইখন মেখেলা, এইখন মেখেলা বনাইছে। চাওকচোন, এইখন মেখেলা ৰঙা 22 ইঞ্চমান ফুল মৰা হৈছে। ইয়াতে 22 ইঞ্চমান ফুল মৰা হৈছে। এইকেইটা পতি হয়। এইকেইটা চাওকচোন, যথেষ্ট ধুনীয়া পতি মাৰিছে। এয়া পতি মাৰিছে 6টা ধুনীয়াকৈ। আপোনালোকে যদি পচন্দ হয়, তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। মই নম্বৰটো স্ক্ৰীণত দি দিম। আৰু এইটো ব্লাউজ পিচ চাওকচোন, এইটো ব্লাউজ পিচটো, এইটো কাপোৰযোৰ ব্লাউজ পিচটো চাওকচোন। এয়া ধুনীয়াকৈ চিম্পুলত দিয়া হৈছে। আপোনালোকক যদি দৰকাৰ হয়, মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। মই আপোনালোকক ঠিকনাটো দিলে মই ধুনীয়াকৈ অসমৰ ভিতৰত সকলোখিনিকে মই দিয়াৰ ব্যৱস্থা কৰিব পাৰিম। চাওকচোন, এয়া আপোনাৰ অন্য এযোৰ কাপোৰ আপোনালোকলৈ লৈ আহিছোঁ মই।
এয়া যথেষ্ট ধুনীয়া হয় এইযোৰ কাপোৰো আপোনাৰ এইযোৰ মাল্টি কালাৰ বুটা আছে দেই এইযোৰ মাল্টি কালাৰ বুটাত এই কাপোৰযোৰ মাৰিছোঁ চাওকচোন এয়া গোটেই গাটোতে ধুনীয়াকৈ এয়া ডিজাইনত এইটো মাল্টি কালাৰ হয় এই পখিলা বুটা আছে আপোনাৰ এইয়া ধুনীয়াকৈ পখিলা বুটা দিয়া হৈছে বৰফি ডিজাইনত মাৰিছে গোটেই গাটোতে মাল্টি বুটা আছে চাওকচোন ইমান ধুনীয়া হৈছে কাপোৰযোৰ যথেষ্ট ধুনীয়া আমাৰ নিজা শালতে বনোৱা হৈছে এইবিলাক কাপোৰ আৰু যথেষ্ট ডাঙৰকৈ পাব আপোনালোকে আহল বহল দীঘলকৈ পাব মোৰ ইয়াৰ কাপোৰখিনি আপোনালোকে যদি ল'ব বিচাৰে এইখন মেখেলা হয় চাওকচোন এইখন মেখেলা হয় এয়া ইয়াতে মেখেলা এখন ধুনীয়াকৈ বুটা ওপৰলৈকে দিয়া হৈছে এইটো পটিটো হয় চাওকচোন এইটো পটি আৰু এইটো হ'ল ব্লাউজ পিচটো এইটো যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে কাপোৰযোৰাটো বহুত ধুনীয়া হৈছে আপোনালোকে চাওক ইমান ধুনীয়া কাপোৰযোৰ মাল্টি কালাৰত বনোৱা হৈছে যদি আপোনালোকক লাগে মোক কণ্টেক্ট কৰিব স্ক্ৰীনশ্বট দি পেলাই মোক কণ্টেক্ট কৰিব পাৰিব এয়া চাওকচোন এই যোৰাটো আৰু এটা আপোনালোকলৈ পিয়ৰ টচৰ যোৰা এটা লৈ আহিছোঁ এয়া যথেষ্ট ধুনীয়া হৈছে এই যোৰাটো চাওকচোন এইখন চাদৰ হয় এয়া চাওকচোন যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে এইটো তোমাৰ দুটা কালাৰ দিয়া হৈছে এয়া চাদৰখন এয়া দেখিছেনে বাৰু এয়া তোমাৰ ব্লু আৰু স্কাই ব্লু এই কাপোৰযোৰাটো বনোৱা হৈছে গোটেই গাতে বিন্দি বুটা আছে চাওকচোন যথেষ্ট ধুনীয়া হৈছে আমাৰ ইয়াৰ শালতে গোস্বামী হেণ্ডলুমতে বনোৱা হৈছে কাপোৰযোৰ আপোনালোকে আহিব পাৰে যদি আপোনালোকৰ পচন্দ হয় কাপোৰ তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে আপোনালোকে এইখন মেখেলা চাওকচোন যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে মেখেলাখনো ডাঙৰ হৈছে আহল বহল এইখন মেখেলা ধুনীয়া হয় এয়া কাপোৰখিনি আপোনালোকে একদম কোৱালিটি কাপোৰ পাব মই আপোনালোকক বিশ্বাসেৰে ক'ব পাৰোঁ যে গোস্বামী হেণ্ডলুমত আপোনালোকে নিখংকুচে কাপোৰ এযোৰ ল'ব পাৰে কোৱালিটি কম্প্ৰমাইজ কৰা নাই আমি যথেষ্ট ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকৰ মন পচন্দৰ কাপোৰ যোৰাটো আপোনালোকৰ হয় তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰি আপোনালোকে ধুনীয়াকৈ এযোৰ কাপোৰ ল'ব পাৰে খুব ধুনীয়া আমাৰ ইয়াৰ কাপোৰখিনি আৰু টচখিনি বিশেষকৈ টচৰ যোৰাকেইটা আমাৰ যথেষ্ট ধুনীয়া হয় আপোনালোকে চাওকচোন এয়া ধুনীয়াকৈ বনাইছোঁ আপোনালোকক যদি দৰকাৰ হয় মোক স্ক্ৰীনশ্বট দি কণ্টেক্ট কৰিলে মই নম্বৰটো এবাৰ স্ক্ৰীনত বাৰু কৈ দিছোঁ আপোনালোকক 9365552185 আকৌ এবাৰ কৈছোঁ 9365552185 মোৰ নম্বৰটো মোৰ নামটো হ'ল বন্দিতা গোস্বামী আপোনালোকে যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি কাপোৰ এযোৰ ল'ম বুলি যদি ভাবে তেতিয়াহ'লে আপোনালোকে মোৰ পৰা ল'ব পাৰে ওচৰলৈ আৰু এযোৰ কাপোৰ লৈ আহিছোঁ চাওকচোন এইযোৰ আকৌ আপোনাৰ অকণমান ডিফাৰেণ্ট হয় এই কাপোৰযোৰ এয়া মই পটি কৰি থৈছোঁ ইয়াতে ছাইড পটি লগাই দহি কৰি থৈছোঁ এই চাদৰখন চাওকচোন এই চাদৰখন হ'ল আপোনাৰ পিয়ৰ পাটত কেঁচা পাত মৰা হৈছে এই চাদৰখন চাওকচোন যথেষ্ট ধুনীয়া হয় এইযোৰ কাপোৰো চাওক এয়া পিয়ৰ পাটত আমি কেঁচা পাত মাৰিছোঁ এই চাদৰখনত চাওকচোন এইটো চাদৰ আৰু এইকেইটা হ'ল ইয়াৰে ব্লাউজ পিচ এইখন মেখেলাখন পিয়ৰ টচত বনোৱা হৈছে দেই এইখন মেখেলা চাওক ধুনীয়াকৈ পিয়ৰ টচত বনোৱা হৈছে এইখন মেখেলাখন চাওক পিয়ৰ টচত মেখেলা বনোৱা হৈছে এয়া পিয়ৰ টচত মেখেলাখন বনোৱা হৈছে আৰু এইটো ব্লাউজ পিচটো পিয়ৰ টচত বনোৱা হৈছে এয়া অকণমান ডিজাইন দিয়া হৈছে ইয়াতে এয়া চাওকচোন এইটো অকণমান ডিজাইনত দিয়া হৈছে আৰু চাদৰখন হৈছে ইয়াতে পিয়ৰ পাটত কেঁচা পাত মৰা হৈছে চাদৰখন গোল্ডেন গুণা আৰু গ্ৰীণ সূতাৰ ফুল আছে ইয়াতে এইটো আপোনাৰ গোলাপ ফুল ডিজাইনত মৰা হৈছে কাপোৰযোৰ যথেষ্ট ধুনীয়া হৈছে আপোনালোকক যদি দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট দি মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে আপোনালোকৰ কাৰণে আৰু এযোৰা কাপোৰ মই লৈ আহিছোঁ এইযোৰ অকণ ডিফাৰেণ্ট হয় এইকেইযোৰ
আমি অকণমান পূজাৰ এতিয়া বতৰ হয়, দুৰ্গা পূজা বতৰ, দুৰ্গা পূজাত হোৱাইটত কাপোৰ এযোৰ পিন্ধি মানুহে ভাল পায়, তেনেকুৱাকৈ আমি এযোৰ কাপোৰ বনাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন হোৱাইটত কাপোৰখিনি ধুনীয়া হয়, দেখিবলৈও ধুনীয়া হয় আৰু অকণমান গৰমটো থকাৰ কাৰণে বহুতো মানুহে হোৱাইটত কাপোৰ বিচাৰে। সেইকাৰণে চাওকচোন এয়া পিয়ৰ পাটত কেঁচা পাট মাৰিছোঁ চাদৰখন। চাওকচোন এয়া কলকি বুটা হয় কেইটা, ধুনীয়াকৈ কলকি বুটা দিয়া হৈছে, মাজত সৰু সৰু মীনা আছে ইয়াতে, গ্ৰীণ, ৰেড, য়েল্লো, মাজত এইখিনি ঘন ঘনকৈ আমাৰ মাল্টি বুটা সৰু সৰুকৈ মৰা হৈছে। আৰু আপোনাৰ এখন চাদৰখন দেই, তাৰপিছতে এয়া মেখেলা হয়, এইখন মেখেলাখন আপোনাৰ মেখেলাখন এইখন বনোৱা হৈছে ইয়াত চাওকচোন, এইখন মেখেলা, মেখেলাখনো যথেষ্ট ধুনীয়া হৈছে, কলকি বুটা এয়া এইটো, এইখন মেখেলা, এইটো কলকি বুটা চাওকচোন, এইটো উল্টা হ'ল ন, চাওকচোন কলকি বুটা আছে। তাৰপিছতে এইটো ব্লাউজ পিচটো অকণমান চিম্পুলত মৰা হৈছে, যথেষ্ট ধুনীয়া হৈছে কাপোৰযোৰ। আপোনালোকক যদি কাৰোবাক পূজাত পিন্ধিবলৈ, দুৰ্গা পূজাত পিন্ধিবলৈ কাপোৰ যোৰাটো লাগে, তেতিয়াহ'লে আমাক আপোনালোকে কণ্টেক্ট কৰিব। তেতিয়া আপোনালোকে যদি দূৰ দূৰণিৰ হয়, অসমৰ ভিতৰতে মই গোটেইখিনি মানুহকে দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকৰ ঠিকনাটো জনালে আৰু মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিলে মই কাপোৰ যোৰাটো আপোনালোকক আৰু নিশ্চিন্ত মনেৰে মোৰ হেণ্ডলুম, গোস্বামী হেণ্ডলুমৰ পৰা আপোনালোকে কাপোৰ এযোৰ পাৰচেছ কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ ভিডিঅ'টো মই, আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিছোঁ। যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, আপোনালোকৰ ওচৰলৈ আকৌ নেক্সট ভিডিঅ'লৈ মই আপোনালোকক আকৌ লগ পাম।